বছৰটোৰ একেবাৰে শেষৰ দিনাখন আমি সকলোৱে মিলি আমাৰ ঘৰৰে ওচৰৰে শৰাইঘাট নামৰ ঠাইটুকুৰালৈ গৈছিলোঁ। এয়া আমাৰ টিকলি লগত চাওক, এইফালে পূৰা আয়োজন চলিছে দেই। এইফালে টিকলা টিকলিবিলাকে খানা খাইছে। তাৰপাছত ইফালে বৌহঁতে দাদাহঁতে চবেই মিলি পেলাই মানে খানাৰ আয়োজন কৰিছে আৰু একেবাৰে। এইফালে ভাতটো পাতিয়ে দিলে। এইফালে লাহে লাহে কি কৰি আছে আৰু এইফালে চাওকচোন, এটাই মোবাইল পিটিকিছে, এফালে পোৱালিবিলাক খেলিছে। এই দুটা চাওকচোন, এই দুটা সমনীয়া হয়। এইফালে গোটেই মানে বস্তুখিনি বয় বস্তুবিলাক এইফালে মাংস পুৰিবলৈ ৰেডি কৰিছে। এইফালে অলপ ভিউটো দেখাই দিছোঁ, আপোনালোকে চাওকচোন কেনেকুৱা পাইছে। এইফালে টেঙাৰ জুতি অলপ লোৱা হ'ল। তাৰপাছত টেঙা জুতি লোৱাৰ পাছতে অকণমান আমি অলপ নাচ বাগ কৰিলোঁ। আমাৰ টিকলা টিকলিকেইটাও নাচিলে, চাওকচোন কিমান ধুনীয়াকৈ নাচি আছে। ভালেই তম্বুটো লৈ যোৱাৰ কাৰণেহে এটা সুবিধা হৈছে, নহ'লে বৰ ৰ'দ আছিলে জানেনে। খুব ফূৰ্তি কৰিছে তাহাঁতি, গোটেই চাৰিটা পূৰা নাচিছে একেবাৰে। বাৰু বাকীখিনি চাই যাওকচোন আপোনালোকে। তেখেতক সুধিছোঁ বোলো কি কৰিছা, তেখেতে কৈছে মই বোলে মেৰিনেট কৰিছোঁ। কি মাংস? বোলে গাহৰি মাংস। বাহ, তেখেতে খাই খুব ভাল পায়, তো নিজে বনাবলৈ ট্ৰাই কৰিছে। ট্ৰাই মানে কি আৰু, তেখেতে বনায়েই বাৰু, আকৌ তাতো পিকনিকতো বনাইছে তেখেতে দেই। খাই কেনেকুৱা লাগিলে তেওঁহে জানিব, খালি মই নেখালোঁ বাৰু। বাকী এইখিনি আৰু তেওঁ ধুনীয়াকৈ ৰেডি কৰি লৈছে। এইফালে বৌৱে পূৰা বনাই আছে কিবাকিবি, মাংস ব্ৰইলাৰ বনালে, কিবাকিবি বনাই আছে আৰু মুঠতে চৌকাটোত। তাৰপাছত এইফালে বাকী চব মানুহবিলাক, কোনোবাই বহিছে, কোনোবাই উঠিছে, এয়া আৰু তাকে চাই লওকচোন আপোনালোকে। মই দেখাই আছোঁ বাৰু, আপোনালোকে চাই থাকক। বাকী আকৌ এইফালে চাওঁচোন কি হৈছে। মেইন বস্তুটো এইটো, সাজৰ মানে ৰহিটো নহয় বাৰু, সাজৰ পানী মানে সাজে আৰু সাজ পানী লৈ গৈছিলে বৌৱে। এয়া অকণমান খাই লৈছোঁ এগিলাচ। বোলে গাহৰি পুৰিছে, গাহৰি মই পুৰিলে কিন্তু খাওঁতেই 2 এপিচ। তো সেয়াই আৰু বোলে ভাত। A few moments later. একেবাৰে শেষৰটো দিন বুলি, মানে বছৰৰ একেবাৰে শেষৰটো দিন বুলি অলপ ফূৰ্তি কৰি দিলোঁ আৰু নাচিছোঁ আৰু। নাচটো যিহেতু এনেই মোৰ প্ৰিয়ই হয়, কোনো মঞ্চত পিছে নানাচোঁ দেই। মই এনেকৈ আৰু ক'ৰবাত গান চান বাজিলে এনেই পাৰ্টি আৰু তেনেকুৱাবিলাকতে নাচোঁ। বাকী এইফালে বৌ নাচিছে, এইফালে মোৰ দেৱৰাণী। তাৰপিছত আমি খাবলৈ আহিলোঁ। তো এয়া একদম থালিখন দেখিছেই নহয়, চব বস্তুবোৰ আছে, হাঁহৰ মাংস বা মাছ, ব্ৰইলাৰ, চবেই খায়ো আছে। তাৰপিছত লাহেকৈ সন্ধিয়াটো নামিলেই নহয়। এইফালে চাওকচোন, সন্ধিয়াটো খুব ধুনীয়া লাগিছে ন, একদম ধুনীয়াকৈ উপভোগ কৰিলোঁ দেই। আচলতে ভিডিঅ'টো দিয়াটো অলপ দেৰি হ'ব, আপোনালোকে হ'লেও চাব। বাই।